সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি ওলাইছোঁ ফটোশ্বুট এটাৰ কাৰণে। বহুত দিনৰ পিছত ফটোশ্বুট এটা কৰিম বুলি ল'লোঁ। তো তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈ কি কৰা হয় কি নহয়। তো এতিয়া মই যাবলৈ ওলালোঁ, যিহেতু দেৰি হৈ গৈছে। অলপ সোনকালে মাতিছিলে, মোৰ দেৰি হৈ গ'ল অলপ। বাকী আপোনালোকক ইয়াতে কথা এটা জনাই থৈ দিওঁ যে যিহেতু বহুত বেছি ৰ'দ, গতিকে আপোনালোকে কেতিয়াও তেলীয়া ক্ৰীম, যিকোনো তেলীয়া ক্ৰীম লগাই আপোনালোকে ৰ'দত নোলাব, লগাই মেলি ৰ'দত নোলাব। অলপ দেৰি ৰৈ ল'ব, নহ'লে আপোনালোকৰ ছানবাৰ্ণ হৈ যাব বা ক'লা চামনি বহিব। কাৰণ তেলীয়া বস্তু লগাই মেলি ৰ'দত ওলাব নালাগে, যিটো ভুল মই নিজে কৰি মই প্ৰমাণ পাই থৈ দিছোঁ। সেইটো কাৰণে আপোনালোকেও জনাই থৈ দিওঁ। আৰু আগতে খুব বেবী ক্ৰীম লগাইছিলোঁ, তো বেবী ক্ৰীম লগাই মেলি মানে খুব মই ওলাই যাওঁ, স্কুললৈও ওলাই যাওঁ, তেনেকৈ কিন্তু তাৰ পৰিণাম মই পিছতহে পাইছোঁ। গতিকে সেইটো আপোনালোকে নকৰিব। বাকী বাৰু যি কি নহওক, ব'লক আহক আমি গৈ থাকোঁ। এয়া মোৰ বেগ চেগ লৈ মই ওলালোঁ, যাওঁ এবাৰ। ৰাস্তাটো দেখিছে, মই মোৰ আগৰ এটা ভিডিঅ'ত মই কৈছিলোঁ যে আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে, বেয়া বুলি। মোৰ ভিডিঅ'টো আমাৰ মন্ত্ৰী মহোদয়তো চোৱা নাই, কিন্তু ভিডিঅ'টো দিয়াৰ কেইমাহমানৰ পিছতে ঠিক হৈ গ'ল। গতিকে এতিয়া আৰু গেটৰ পৰা ওলাই একদম ধুনীয়া ৰাস্তাত উঠিব পাই যাওঁ আৰু। চবলৈক আমি গৈ থাকোঁ। ত' মই ফাইনেলি আহি গ'লোঁ। মোক মেকআপ কৰিব এই ভণ্টিজনীয়ে। নামটো কৈ দিয়া। চিমি, মোৰ নাম চিমি পল। তো আপোনালোকে ইনষ্টাগ্ৰাম হওক ফেচবুকত পাব চিমি পল বুলি। তো এই মেকআপ কৰিব মোক। তো আপোনালোকে চিনি পায় যে মাহী পল, গুৱাহাটীৰ হয়, প্ৰায় ভাগে চিনি পায়। তো তেখেতৰ ষ্টুডেণ্ট হয়। তো আজি মোক মেকআপ কৰিব, চাওঁ মোক কিমান কি ধুনীয়াকৈ মোক সজাব পাৰে। ট্ৰাই কৰিছোঁ। চ' এতিয়া ষ্টাৰ্ট কৰোঁ আৰু। পূৰা প্ৰচেচিঙত আছে। প্ৰথম কাৰেণ্টটোৰ কাৰণে, কাৰেণ্টটো ইমানেই ডিষ্টাৰ্ব কৰিছে এইকেইদিন, সেইটো কাৰণে কাৰেণ্টটোৰ কাৰণে প্ৰথম চুলিখিনি কাৰ্ল কৰি ল'লে। তো বাকী মেকআপটো কৰিবহে এতিয়া। আপোনালোকে চাই থাকিব। চুলিখিনি কাৰ্ল কৰি ল'লে কি ষ্টাইল দিয়ে তাইহে জানে। চ' ফাৰ্ষ্ট কাৰ্ল কৰি ল'লে, এইখিনি কাৰ্ল কৰা হৈ গ'ল। এতিয়া মেকআপ কৰিব আৰু আপোনালোকে চাই থাকক। এয়া লাহে লাহে পুৰা একদম হৈ আছে। ইমান টোপনি ধৰিছে, বহুত বেছি টোপনি ধৰিছে। দেখিব আৰু লাহেকৈ ফুল মেকআপ। চ' এয়া মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আজি মই বেলেগ এটা ৰূপত লেহেংগা পিন্ধি আজিলৈকে ফটোশ্বুট কৰা হোৱা নাছিলে। তো আজি নতুন এটা ৰূপত, এয়া মোৰ নতুন এটা ৰূপ দি দিছে। তো আপোনালোকে কেনেকুৱা লাগিছে জনাব। তো এতিয়া যাওঁ আমি ফটোশ্বুটত। ইনডোৰ ফটোশ্বুট হ'ব, গতিকে আহক চাই থাকিব। ফটোশ্বুট হৈ আছে, মই বহি লৈছোঁ, সেইফালে ফটো চাই আছোঁ। দুইটাই বহি লৈছোঁ। চ' এয়া মোৰ ফাইনেল লুক। ফটোশ্বুট হৈ গ'ল, তাৰপিছত দেখাইছোঁ আপোনালোকক মোৰ ফাইনেল লুকটো। ফটোশ্বুট কমপ্লিট হৈ গ'ল, ভিডিঅ' বনাই ল'লোঁ। আমাৰ ফটো তুলিছিলে অভিজিত বকলিয়াল। চাওঁ অভিজিত, চাই দিয়া। তো
তো মেকআপ কৰিছিলে চিমি পল, ফটো মাৰিছিলে অভিজিত বকলিয়াল। তো আপোনালোকৰ যদি দৰকাৰ হয় ফটোশ্বুট বা ৱেডিং হওক যিকোনো ক্ষেত্ৰতে তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই তলত মই ডিছক্ৰিপশ্যনত তেহেঁতৰ মই ইনষ্টাগ্ৰামৰ একাউণ্টৰ লিংক মই দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু মেকআপটো কেনেকুৱা লাগিছে সেইটো জনাবলৈ নাপাহৰিব। আৰু আপোনাৰ পাৰ্চনেলি কেনেকৈ লাগিছে মেকআপটো? মোৰ ভাল লাগিছে। থেংক ইউ। চ' এতিয়া পেকআপ, এটা ড্ৰেছ চেঞ্জ কৰিম আৰু ৰিল কেইটামান বনাই লওঁ। আৰু মোৰ যদি ভিডিঅ'জ ৰিলছ চাবলৈ মন আছে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম বা ফেচবুকত পাব, অৰুন্ধতী কোঁৱৰ বুলি আছে। তো তাত গৈ চালেই হ'ব। মই এতিয়া চেঞ্জ কৰি ল'ম আৰু দুটামান ৰিলছ বনাই লওঁ। আকৌ লগ পাই আছোঁ আপোনালোকক। চ' মই এতিয়া একেবাৰে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। এতিয়া মুখখন ধুবলৈ মন যোৱা নাই, সেইটোৱে প্ৰব্লেম। এতিয়া ইমান ধুনীয়াকৈ মেকআপ কৰি দিয়াৰ পিছত মুখখন ধুবলৈ মন নাযায় ন। চাওঁ এতিয়া ইয়াত এতিয়া ধুনে ঘৰত গৈ ধুবলৈতো মন যোৱা নাই, কিন্তু ৰাস্তাত গ'লে আকৌ মানুহবিলাকে ঘূৰি ঘূৰি চাবলৈ লাজ লাগিব দে। তো বাকী যি কি নহওক আজি ফটোশ্বুটটো ভালে ভালে হৈ গ'ল। আৰু ভণ্টিজনীৰ ঘৰতে হ'ল ইনড'ৰ ফটোশ্বুট যিহেতু, গতিকে ইয়াতে এতিয়া দিনৰ সাঁজটো ইয়াতে খাবলৈ কৈছিলে। তো এতিয়া খামহে, দেৰি হৈ গৈছে যিহেতু। তো খাম আৰু এতিয়া খাবলৈ বহিলোঁ। ৰ'ব নোৱাৰি খায়ে দিলে তাই। খুৰীয়ে বনাই মেলি দিছে, খাওঁ আৰু দেই। তো মই আহি ঘৰ পাই গ'লোহি, আহি গ'লোঁ পূৰা একদম ভণ্টিজনীৰ ঘৰত খাই মেলি পূৰা তৃপ্তিৰে খালোঁ, যিহেতু বহুত বেছি ভোক লাগি আছিলে। ফটোশ্বুটো কৰা হ'ল, একদম ধুনীয়াকৈ খালোঁ আৰু মই এনেকৈ গুচি আহিলোঁ আৰু। যদিও লাজ লাগিছিলে কিন্তু একো নাই, গুচি আহিলোঁ। মই এবাৰ ইমান লাজ চাজ আৰু কৰি থাকিলেতো নহ'ব ন, কাৰণ ফটোশ্বুট কৰোঁৱেই যেতিয়া, গতিকেতো লাজ কৰি লাভ নাই। তো বাকী আৰু এতিয়া মই ফ্ৰেছ আপ হওঁ, ভিডিঅ'টো ইয়াতে আৰু শেষ কৰোঁ। আজিৰ দিনটো কেনেকৈ গ'ল, কেনেকৈ ফটোশ্বুট কৰা হ'ল তাকেই দেখালোঁ অলপ চলপ আৰু এনেই। তো বাকী যদি মোৰ মেকআপটো ভাল পাইছে, বহুত বেছি ভাল কৰিছে, মানে চিৰিয়াছলি কৈছোঁ। মানে ফটোত আপোনালোকে কেনেকুৱা দেখে সেইটো পিছৰ কথা, কিন্তু ৰিয়েলত কিন্তু বহুত বেছি ভাল লাগিছিলে। নিউড কৰিছিলে, মিহি হৈছে, ভাল লাগিছে মানে আৰু। চ' যদি আপোনালোকক দৰকাৰ হয় মেকআপ আৰ্টিষ্টৰ তেন্তে তাইক কণ্টেক্ট কৰিব পাৰিব। আকৌ এবাৰ কৈ দিছোঁ, নামটো চিমি পল হয় আৰু আমাৰ যিটো ফটোগ্ৰাফাৰ হয় অভিজিত বকলিয়াল। তো বাকী আৰু ফটোবোৰতো আপোনালোকে ফটো ৰিলছ এইবিলাক ভিডিঅ' আপোনালোকে ফেচবুক মোৰ ইনষ্টাগ্ৰাম আইডিত দেখি যাব। তো সেয়াই আৰু আজি ভিডিঅ'টো তাকে আৰু আপোনালোকক দেখালোঁ দিনটো কেনেকৈ পাৰ হ'ল। তো এতিয়া আৰু ফ্ৰেছ আপ হওঁগৈ। চ' বাবাই আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। এনেকৈ মোৰ ভিডিঅ'বোৰ চাই যাব আৰু যিসকল যদি নতুন কোনোবা আহিছে মোৰ চেনেলটোলৈ তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। বহুত স্পীড ক'লোঁ ন, একদম লাহে লাহে শুনি ল'ব হা। বাৰু যি কি নহওক, অ'কে বাই বাই।